हेलो बंधु बान्धवीসকল আজি ভিডিওটো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি আলোচনা কৰিম এখন ভয়ংকৰকাৰী ট্ৰেইনৰ বিষয়ে। অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাওক। আহক ভিডিওটো আমি আৰম্ভ কৰোঁ। 1911 চনত এখন ট্ৰেইনৰ এনেকুৱা এটা ঘটনা ঘটিছিল যেটো শুনাৰ পাছত সেইখন দুনিয়া চাবলৈ আপুনি মন নকৰিব। আপুনি ভাবি লওক যে আপুনি এনে এখন ট্ৰেইনত বহি আছে যিখন পুনৰ ঘূৰি নাহে। এনেকৈ হৈছিল 1911 চনৰ জেনেটিক নামৰ ট্ৰেইনখনৰ লগত, য'ত 106 জন যাত্ৰী আছিল। তেওঁলোকৰ লক্ষ্যস্থান গৈ পোৱা নাছিল, কিয়নো মাজতে তেওঁলোকে এটা বৃহৎ ৰেলৱে টানেল অৰ্থাৎ ৰেলৰ সুৰংগত সোমাই পৰিছিল। ধৰি লওক এনেকুৱা এটা টানেল য'ত যাত্ৰীসকলে মাত্ৰ সোমাই যোৱাহে দেখিছিল, যি কেতিয়াও তাৰ পৰা ওলাই অহা নাছিল। 14 জুলাই 1911 চনত এটা ট্ৰেইন কোম্পানী জেনেটিকে এখন নতুন মডেলৰ ট্ৰেইনৰ শুভাৰম্ভণি কৰিছিল। 106 জন ৰেগুলাৰ কাষ্টমাৰক ফ্ৰী ট্ৰেভেলিঙৰ অফাৰ কৰিছিল আৰু এই কথাটো সকলোৰে আগত জনাজাত কৰিলে। ট্ৰেইনৰ যাত্ৰা আৰম্ভ হ'ল, সকলোৱে আনন্দৰে যাত্ৰা কৰিবলৈ ল'লে। কিন্তু যাত্ৰাৰ সময়ত এটা ৰেলৱেৰ বৃহৎ টানেল আহিল, যাৰ নাম লম্বাৰ্ডি টানেল। ট্ৰেইনখন নৰ্মেলি সেই টানেলত প্ৰৱেশ কৰিলে, কিন্তু এণ্ডিং পইণ্টত ট্ৰেইনখন পুনৰ নোলাল। ৰেলৱে পুলিচে আৰু ৰেলৱে ৱৰ্কাৰ্ছবোৰে এই ঘটনাৰ সন্দৰ্ভত সকলোখিনি দিশ চালে, কিন্তু ট্ৰেইনৰ কোনো অংশ টানেলত বিচাৰি নাপালে। সেই টানেলতে নহয়, তেওঁলোকে এটা বৃহৎ ৰেলৱে এৰিয়াত চালে, কিন্তু ট্ৰেইনৰ কোনো সুংসত্ৰ নাপালে। আনকি 106 জন যাত্ৰীৰে মাত্ৰ 2 জন যাত্ৰীহে পাবলৈ সক্ষম হৈছিল, কিন্তু যাত্ৰী 2 জন অচেতন অৱস্থাত আছিল। আৰু তেওঁলোকে কৈছিল যে টানেলত সোমোৱাৰ আগতে 2 জনে জঁপিয়াই দিছিল। আচলতে হৈছিল কি? তেওঁলোকে কৈছিল যে ট্ৰেইনৰ আগৰ পৰা ক'লা আৰু বগা ধোঁৱা ওলাবলৈ ধৰিছিল আৰু কৈছিল যে তেওঁলোকে ট্ৰেইনৰ গতি কিবা আজব ধৰণৰ পাইছিল। তেওঁলোকে ট্ৰেইনৰ বাহিৰৰ জগতখনক হঠাৎ গছ-গছনি আৰু হঠাৎ বৃহৎ অট্টালিকা দেখিবলৈ পাইছিল, যাক বৰ্তমান সময়ত স্কাই ৰেপাৰ বুলি কোৱা হয়, এটা টাইম স্লিপ গ্লাছৰ দৰে। আৰু সকলো যাত্ৰীয়ে হেমিং চাউণ্ডৰ দৰে কণ্টিনিউৱাছলি এটা শব্দ শুনিবলৈ পাইছিল। এনেকুৱা লাগিছিল যে ধোঁৱাময় এটা বৃহৎ শিলত ট্ৰেইনখনে খুন্দা মাৰিছে। সেইকাৰণে তেওঁলোক 2 জনে একেলগে জঁপিয়াইছিল। আৰু 2 জন যাত্ৰীয়ে কয় যে এয়াই আমাৰ শেষ মুহূৰ্তলৈ ঘটা ঘটনা মনত আছে। আৰু এই সকলো ঘটনা 2 জনক সুস্থ হোৱাৰ পাছতহে কৈছিল। যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিছিল তেতিয়া কিন্তু অচেতন অৱস্থাতে পোৱা গৈছিল। বন্ধুসকল, এতিয়া শুনক ইয়াৰ আচল ৰহস্যৰ কথা। যেতিয়া ট্ৰেইন নাইকিয়া হৈছিল তাৰ পাছত, অৰ্থাৎ ট্ৰেইন নাইকিয়া হৈছিল 1911 চনত, কিন্তু তেওঁলোকে ইতিহাস দেখিছিল 1840 চনত। 1911 চনতকৈ আগত 1840 চনত এনেকুৱা হৈছিল যে 104 জন যাত্ৰী হঠাতে চাইকাট্ৰিক হস্পিটেলত আহিল, যি নেকি শৰীৰত এক আঘাতপ্ৰাপ্ত চিন আছিল আৰু কাৰোৰে মগজু ঠিক নাছিল। আৰু তেওঁলোকে এইটোৱে কৈ আছিল যে তেওঁলোক ট্ৰেইনেৰে আহিছিল, কিন্তু তেওঁলোকে আন একো কথা ক'ব বা তথ্য দিব পৰা নাছিল। এতিয়া চাব গ'লে 1911 চনত হোৱা ঘটনাৰ পূৰ্বেই 1840 চনত এই ঘটনা ঘটি গৈছিল, কিয়নো এই ঘটনাৰ টাইম লেভেল চাব গ'লে 2 জন মানুহে তাতে পাইছিলগৈ। 1840ত মেক্সিকোত এক ডক্টৰে কৈছিল যে সকলো যাত্ৰীয়ে নিচা হৈ আছিল আৰু এজন যাত্ৰীৰ লগত এটা চিগাৰেটৰ বক্স আছিল, য'ত 1907 চনৰ মেনুফেকচাৰিং ডেট লিখা আছিল। যি জেনেটিক ট্ৰেইন আছিল সেই ঘটনা 1911 চনত হৈছিল আৰু চিগাৰেটৰ বক্সটোৰ মেনুফেকচাৰিং ডেট আছিল 1907 চনত আৰু সেই বক্সটো পোৱা গৈছিল 1840 চনত। দিছ ইজ ৰিয়েলি মাইণ্ড ব্লয়িং। যি বিজ্ঞানী আছে তেওঁলোকে এইটোৱে ক'ব বিচাৰে যে এইটো এটা টাইম ট্ৰেভেল আছিল। এই ট্ৰেইনখন 1955 আৰু 19 শতিকাত জেগাই জেগাই দেখিবলৈ পাইছিল আৰু খন্তেকতে নাইকিয়া হৈ গৈছিল। জেনেটিক ট্ৰেইনৰ মিস্ত্ৰী আজিও এক আনফৰ্ড মিস্ত্ৰী হয়। এই মিস্ত্ৰীসকল পৃথিৱীৰ অন্যতম মিস্ত্ৰীৰ ভিতৰত এজন। বন্ধুসকল, এই ট্ৰেইন বিশ্বজনীন কিবা ঘটনাৰ ফলত বিসংগতিভাৱে ফচি আছে। সঁচাই আশ্চৰ্যকৰ নহয়নে বন্ধুসকল? আজিৰ এই ভিডিঅ'টোত চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা তথ্য পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।